হেল্ল' ফ্ৰেণ্ডছ, আজি কিছু মহৎ লোকৰ বাণী অৰ্থাৎ বহুত মূল্যৱান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সমাজত মূৰ্খ লোকৰ কাৰণে কেতিয়াও সমাজখন নষ্ট নহয়, বৰঞ্চ সমাজত থকা কিছুমান শিক্ষিত লোকৰ স্বভাৱৰ বাবেহে সমাজখন নষ্ট হয়। পাপ কেতিয়াও শৰীৰৰ পৰা নহয়, মানুহৰ পাপ মনৰ পৰাহে হয়। আপুনি যিমানেই গংগা স্নান কৰি নাহক কিয়, দেহাটোহে পৰিষ্কাৰ হ'ব পাৰে, মনটো কেতিয়াও পৰিষ্কাৰ নহয় বা মানসিকতা কেতিয়াও পৰিষ্কাৰ নহয়। মানুহৰ শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। জীৱনৰ আটাইতকৈ মূল্যৱান কিছুমান কথা, জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ কি হৈছে জানে? মানুহৰ জ্ঞান। আটাইতকৈ শক্তিশালী অস্ত্ৰ কি হৈছে জানে? মানুহৰ ধৈৰ্য। আৰু আটাইতকৈ ভাল ঔষধ কি হৈছে জানে? মানুহৰ মুখৰ হাঁহি। আৰু আটাইতকৈ শ্ৰেষ্ঠ সম্পদ হৈছে মানুহৰ বিশ্বাস। এইটো চাণক্যই কোৱা কথা। আপুনি শিয়ালৰ দৰে এবছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থাকক। আপুনি কৰা যিকোনো কাম, আপুনি যিয়ে কাম কৰি আছে, মনৰ পৰা অন্তৰৰ পৰা বিশ্বাসত কৰক, কাৰণ সেইটোৰহে ওপৰত আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। আপোনাৰ মনটো নিশ্চয় দয়ালু, আপুনি দয়ালু হওক, কিন্তু দুৰ্বল কেতিয়াও নহ'ব, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল মানুহৰ ধ্বংসৰ মূল। কোনোবা দেশ এখন যদি ধ্বংস কৰিব বিচাৰিছে, বৰবাদ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি বোম উৰাব নালাগে। সেই দেশত ধৰ্মৰ নামত জাতিৰ মাজত যুদ্ধ এটা লগাই দিয়ক, চাব দেশখন বৰবাদ হৈ যাব। বন্ধুসকল, চাণক্যই কৈছিল, মহিলা আৰু মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও নুসুধিব, কাৰণ মহিলা সদায় আনৰ বাবে জীয়াই থাকে আৰু পুৰুষ সদায় অন্যৰ বাবে উপাৰ্জন কৰে। অতিৰিক্ত অহংকাৰ কৰা পতনৰ লক্ষ্য, আৰু অতিৰিক্ত সৰলতা দেখুওৱা সদায় ঠগন খোৱাৰ লক্ষণ। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ আপুনি সহ্য কৰিবলৈ শিকক, কিয়নো সূৰ্য যেতিয়া অস্ত যায়, যেতিয়া ডুবে, নিশ্চয় অন্ধকাৰ হয়। ঠিক তেনেকৈ পিতৃ যেতিয়া নাথাকিব, তেতিয়া আপোনাৰ জীৱনটো ঠিক তেনেকৈ অন্ধকাৰত পৰিণত হ'ব। মাটিৰ পৰা চেনি পিঁপৰাইহে উঠাব পাৰে, ইমান ডাঙৰ মস্ত হাতীয়ে কিন্তু উঠাব নোৱাৰে। সেইকাৰণে সৰু বুলি কাকো কেতিয়াও উপলংঘা নকৰিব। কেতিয়াবা চাব এই সৰুৱে ইমান ডাঙৰ কাম এটা কৰি পেলাইছে। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ কেতিয়াও ভয় নকৰিব। মনত ৰাখিব, ইতিহাসত বিপ্লৱবোৰৰ নামহে লিখা থাকে, ভৰি চেলেকা অথবা চামচাৰ নাম কেতিয়াও লিখা নাথাকে। আপুনি ডাঙৰ মানুহ হ'লে, বহুত সফল হৈ গৈছে, সৰুবোৰক কেতিয়াও নাপাহৰিব, কাৰণ এটা সৰু বেজীয়ে যিখিনি কাম কৰিব পাৰে, মস্ত ডাঙৰ তৰোৱাল এটাই সেইখিনি কাম কৰিব নোৱাৰে। এয়া চাণক্যই কোৱা কথা। ঠাণ্ডাৰ দিন আহিলে ৰ'দক মানুহে ভাল পায়, ঠিক গৰম দিন আহিলে সেই ৰ'দকে আকৌ মানুহে বেয়া পায়। মানুহে তোমাক মূল্য সিদিনালৈকে দিব, যিদিনালৈকে তোমাৰ দৰকাৰ সেই মানুহজনৰ হৈ থাকিব। এয়া সপোন। সপোন সেইটো নহয় যিটো টোপনিত দেখে। সপোন সেইটো হয় যিটোৰ কাৰণে, যিটো সফলৰ কাৰণে, যিটো কামৰ কাৰণে, যিটো সপোনৰ কাৰণে আপোনাৰ টোপনি নাহে, সপোন সেইটো হয়। এয়া ডক্টৰ APJ আব্দুল কালামে কোৱা কথা। আপুনি যি কামেই কৰিছে, আপোনাৰ কামক আপুনি সদায় চেলুট কৰক, সন্মান কৰক, তেতিয়াহ'লে আপুনি কেতিয়াও কাকো চেলুট কৰিব নালাগে। আৰু যদি আপোনাৰ কামক আপুনি অৱমাননা কৰিছে, অপমান কৰিছে, তেতিয়াহ'লে চাব আপুনি সদায় অন্য কাৰোবাক চেলুট কৰি থাকিব লাগিব। এয়া ডক্টৰ আবুল কালামে কোৱা কথা। সফলতাৰ কাহিনী আপুনি কেতিয়াও নপঢ়িব, কাৰণ তাৰ পৰা আপুনি কাহিনীটোহে পাব।
ব্যৰ্থতাৰ কাহিনী পঢ়িব, তাৰ পৰা আপুনি ভাল শিক্ষা পাব। এয়া ডক্টৰ আবুল কালামে কোৱা কথা। আপুনি প্ৰতিদিনাই আপোনাৰ নিজৰ কামৰ যাত্ৰাপথত 4টা শব্দ, 4টা লাইন সদায় মনত ৰাখিব। ময়ে শ্ৰেষ্ঠ, ময়ে কৰিব পাৰোঁ, ঈশ্বৰ কেৱল মোৰ লগত আছে, মই জয়ী হ'ম। এই 4টা লাইন আপুনি সদায় মনত ৰাখিব, তেতিয়া চাব আপুনি সকলো কাম